নন্দিতা শইকীয়াৰ গৃহত উপস্থিত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। শোকসন্তপ্ত পৰিয়ালৰ গৃহত উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে। আছুৰ নেতৃবৰ্গৰ ওচৰত বাৰ্তালাপ কৰি শোক শুকাই কান্দি উঠিল নন্দিতা শইকীয়াৰ পিতৃ। এই ঘটনাৰ বাবে মৰ্মাহত হোৱাৰ লগতে যাতে এনেধৰণৰ ঘটনা অসমত পুনৰাবৃত্তি নহয় তাৰে কামনা কৰে আছুৰ সাধাৰণ সম্পাদকজনে। ফাষ্ট ট্ৰেক আদালত বিচাৰি প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে শংকৰজ্যোতি বৰুৱাই। নিউজ ডেস্ক ৰিপৰ্ট AG লাইভ। সমগ্ৰ আচলতে শিক্ষাৰ জীৱনত আচলতে প্ৰভাৱ পেলাই গ'ল নন্দিতা শইকীয়া আৰু কস্মিনা দত্তৰ যি ঘটনা সংঘটিত কৰিলে ৰিণ্টু শৰ্মা নামৰ এই নৰপিশাচজনে। আমি সকলো আচলতে মৰ্মাহত হৈছোঁ আৰু এনেকুৱা ধৰণৰ ঘটনা যাতে কোনো কাৰণতে পুনৰাবৃত্তি নহয় সেয়া আমি প্ৰথমতে কামনা কৰিছোঁ। আৰু লগতে নন্দিতা শইকীয়া বাসগৃহত আজি উপস্থিত হৈ তেখেতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ধেমাজি জিলা ছাত্ৰ সন্থা, লখিমপুৰ, আমি সদৌ অসম ছাত্ৰ সন্থা সকলো ৰাইজে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে দোষীৰ বিচাৰ হ'ব লাগে বুলি দাবী জনাই আছিল আৰু কেবিনেটত সেই সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি সঁচাকৈ সেই কথাটো খবৰ পাই আমি আনন্দিত হৈছোঁ আৰু আশা ৰাখিছোঁ এই ফাষ্ট ট্ৰেক আদালতত যি বিচাৰ হ'ব সেই প্ৰক্ৰিয়া খুব সোনকালে হ'ব লাগে আৰু দোষীক এনেকুৱা ধৰণৰ কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে যাতে ভৱিষ্যতৰ কাৰণে ই সকলোৰে কাৰণে এটা চানেকি হৈ ৰয় আৰু এনেকুৱা ধৰণৰ ঘটনা পুনৰাবৃত্তি কৰিবৰ কাৰণে কোনেও যাতে সাহস নকৰে আৰু এই মানসিকতাৰ ব্যক্তিসকলৰ কাৰণে ই এটা উদাহৰণ হ'ব লাগে। এনেকুৱা ধৰণৰ শাস্তি চৰকাৰে প্ৰদান কৰিব লাগে আৰু ইয়াৰ লগে লগে আমি আৰু এটা আহ্বান জনাইছোঁ যাতে পুলিচে আৰক্ষীয়ে কোনো ধৰণৰ গাফিলতি নকৰে, যাতে চাৰ্জশ্বিট বনোৱাৰ সময়ত এনেকুৱা গাফিলতি নকৰে যি গাফিলতিৰ জৰিয়তে দোষীয়ে সুৰুঙা বিচাৰি যাতে ওলাই যাব পাৰে, তেনেকুৱা ধৰণৰ গাফিলতি নকৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু যিসকলে সেই সময়ত ঘটনাটোৰ সাক্ষী আছিল সেইসকল সাক্ষীক আমি বিনা দ্বিধাই ওলাই আহি সাক্ষ্য প্ৰদান কৰি এই দোষীগৰাকীক এই নৰপিশাচ ৰিণ্টু শৰ্মাক যাতে কঠোৰতম শাস্তি প্ৰদান কৰিব পাৰে তাৰ কাৰণে সকলোকে সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু আমি নন্দিতা শইকীয়াৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছোঁ। ভৱিষ্যতৰ দিনত আমি ছাত্ৰ সন্থাই পৰিয়ালটোৰ কাষত আমি সাহস হৈ থিয় দিম আৰু দোষীয়ে কঠোৰতম শাস্তি নোপোৱালৈকে আমি পৰিয়ালটোৰ লগত থাকিম আৰু চৰকাৰক এটাই আহ্বান জনাইছোঁ, এই নৰপিশাচক এনেকুৱা ধৰণৰ শাস্তি প্ৰদান কৰক যাতে ভৱিষ্যতৰ দিনত ই এটা উদাহৰণ হৈ থাকে। দেখা গৈছে তেওঁলোকে মহাবিদ্যালয় কৰ্তৃপক্ষই তাৎক্ষণিকভাৱে সিদ্ধান্ত লৈ গভৰ্ণিং বডি